বন্ধু বান্ধৱীসকল ড্ৰিমিং ৱৰ্ল্ডলৈ পুনৰ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ লগতে নতুন বছৰৰ হিয়া ভৰা উলগ জনাইছোঁ। আজিৰ ভিডিঅ'টো মই উৰুকাৰ আগদিনাখনৰ পৰাই আৰম্ভ কৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই যাওঁ এফালে, কলৈ যাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন তেন্তে তাত লগ পাই আছোঁ। কুঁহি শুই আছিল কাৰণে তাইক শুৱাই থৈ আহিলোঁ। আমি দুইজনীয়ে খৰখেদা কৰি আহিলোঁ আৰু এয়া পালোহি খামটি বৌ, মানে আমাৰ আত্মসহায়ক গোটৰ সদস্যা। খামটি বৌৰ ঘৰত আজি আত্মসহায়ক গোটৰ মিটিং আছে, লগতে প্ৰি বিহু চেলিব্ৰেশ্যনো হৈ যাব আৰু বাকীসকল আহিলে, মোৰহে অহা পলম হ'ল। ভিডিঅ'ত উঠি যাব। এয়া ইফালে পাকঘৰত বাইদেউহঁতে চাহৰ আয়োজন কৰিয়ে আছে, চাহ জলপানৰ। এয়া ফটো উঠিছে, চাহ খুৱাই চাহ খাই আছে। এনেকৈ আৰু আনন্দৰ মাজেৰে আমাৰ সদস্যসকলৰ মাজত আজি দিনটো পাৰ হৈছে আৰু আহি পাই দেখিছোঁ মায়ে পিঠা বনাবলৈ ৰেডি কৰি আছে। এইটো হৈছে চাউথৰ ফালে বনোৱা পিঠা বুলি মায়ে বনাই আছে, আৰু মই বনাইছোঁ তিলৰ পিঠা। মোৰ ভাগত এইটো কৰিছেগৈ। এয়া উৰুকাৰ দিনাখন আমাৰ নতুন জা আৰু খুৰী, দদাইদেউ, দেৱৰ সকলোৱে মিলি গৰু গা ধোৱা হৈছে। পৰম্পৰা অনুসৰি যি জাক দিয়াৰ নিয়ম আছে, গেটৰ সন্মুখতে এয়া মানুহজনে জাক দিছে। মা আৰু খুৰীয়ে এয়া জেতুকাৰে হাত বুলাইছে। আশীৰ্বাদ দে আকৌ। পাহৰি নাযাবা কেতিয়াও, আৰু পুহি সদায় খানা খাবা। যেতিয়া কাৰণে পুহি বুজিব চেষ্টা কৰিবা। ৰাতিকে উঠিলো আশীৰ্বাদ, ভালকে থাকিবা। ভালকে থাকিম আমি।
কুহি বেটিক যি লাগে যি নালাগে আজি মই গৈ আছো কিবা এটা আনিম তাই কাৰণেও লগতে তুমি ফ্ৰীকে পোৱা সেইটোও পাবা তুমি আৰু মুঠতে মোক কুহি পুৰা ভালে পোৱা ভাল হ'ব aquí va a ser un de Kuhi? Kuhi?